ছাত্ৰীসকল, প্ৰথমতে মই ইয়াত উপস্থিত থকা সকলোকে প্ৰথমতে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ছাত্ৰ কথা সভাৰ উদ্যোগত যি কলেজ সপ্তাহ অনুষ্ঠিত হৈছিল, বাৰ্ষিক সেই কলেজ সপ্তাহৰ মূল কাৰ্যসূচী অনুসৰি ইয়ালৈ মোক যিধৰণে আমন্ত্ৰণ কৰি আনি মৰম আৰু সন্মান দিছে, তাৰ কাৰণে তেখেতসকলক ধন্যবাদ জনাই মই লঘু নকৰোঁ। কিন্তু এটা কথা কম যে যিমানবিলাক কলেজ আৰু বিশ্ববিদ্যালয়লৈ মই যাওঁ বা গৈছোঁ, সেই বিশ্ববিদ্যালয় বা কলেজৰ পৰিৱেশৰ লগত হয়তো এই মহাবিদ্যালয়খনৰ পৰিৱেশ কিছু সুকীয়া। মোৰ জীৱনৰ কাৰণে এটা সুকীয়া অভিজ্ঞতাও, কাৰণ মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ল' কলেজক বাদ দি অসমৰ প্ৰথমখন আইন মহাবিদ্যালয়লৈ আহিছোঁ আজি, যিখন এই ৰাস্তাদি যাওঁতে মই প্ৰায়ে ভাবোঁ যে মহাবিদ্যালয়খনৰ ভিতৰ চৰাটো কেনেকুৱা, ইয়াৰ ছাত্ৰ ছাত্ৰীসকলৰ মানসিকতাটো কেনেকুৱা। মোৰ সাংবাদিকতাৰ ক্ষেত্ৰখনৰ লগত সম্পৰ্ক থকাৰ কাৰণেই হওক বা আন কিবা কাৰণতেই হওক, অনুসন্ধিৎসু এটা মন হয়তো অনবৰতে থাকে কাৰণে কিছুমান কথা মোৰ জানিবলৈ মন যায়। ইচ্ছা থকাৰ পিছতো হয়তো সেইটো সম্ভৱ হোৱা নাছিল, আৰু এইবাৰ 2019 বৰ্ষত মোৰ কাৰণে সেই দিনটো আহিল আৰু মই সেই আমন্ত্ৰণ ৰক্ষা কৰি ইয়ালৈ আহিছোঁ। মোৰ সামান্য জ্ঞান আৰু বুদ্ধিৰে ঢুকি পোৱা দুটামান কথা মই ইয়াত ক'ম। কাৰোবাৰ যদি জীৱনত কামত আহে কেতিয়াবা মোৰ ভাল লাগিব, আৰু যদি কোনোবাই এখন কাণেৰে সোমোৱাই ইখন কাণেৰে লগত উলিয়াইও দিয়ে, তেতিয়াও মোৰ ক'বলগীয়া একো নাথাকিব। মই খুব খোলা খুলিকৈ কথা কোৱা মানুহ, আৰু মই মোৰ চিন্তাখিনিহে মই সকলোৰে ওচৰত ভাগ বতৰা কৰিম। মই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ মানুহ, আৰু ইয়াত থকা সকল গণতন্ত্ৰৰ তৃতীয় স্তম্ভৰ মানুহ। গতিকে মই ভাবোঁ যে আমাৰ গণতন্ত্ৰৰ যি চাৰিটা স্তম্ভ, সেই চাৰিটা স্তম্ভৰ ভিতৰত এটাকো বাদ দি কেতিয়াও বাকী তিনিটা স্তম্ভৰ মূল্য নাথাকে। আৰু বাকী দুটাৰ কথা মই আজি নকওঁ, যিহেতু ইয়াত প্ৰত্যক্ষভাৱে দুটা স্তম্ভ আমি নিজেই গোট খাইছোঁ। গতিকে মই এইটোহে ক'ম, মোৰ দৃষ্টিত গণতন্ত্ৰৰ চাৰিওটা স্তম্ভতেই লাহে লাহে ঘূণে ধৰিছে, কিন্তু সবাতোকৈ বেছি মোৰ দৃষ্টিত শেহতীয়াকৈ, অতি শেহতীয়াকৈ বেছিকৈ যদি ঘূণে ধৰিবলৈ আৰম্ভ হৈছে, তেনেহ'লে কিন্তু সংবাদ আৰু আইনৰ লগত জড়িত থকা এই দুয়োটা স্তম্ভই মই নাম ল'ব লাগিব। মই কিয় কৈছোঁ, এই দুয়োটা স্তম্ভৰ লগত মানুহৰ আটাইতকৈ যিটো শব্দ, আটাইতকৈ বেছি প্ৰযোজ্য আৰু হৃদয়ৰ পৰা মানুহে উচ্চাৰণ কৰিছিল, সেই দুয়োটা শব্দ এই দুয়োটা স্তম্ভৰ লগত জড়িত। আৰু এই দুয়োটা স্তম্ভৰ লগত জড়িত সেই শব্দ দুটাই হৈছে বিশ্বাস আৰু আস্থা। অতি সম্প্ৰতি মই যদি কাৰ্যপালিকা বা বিধানমণ্ডল পৃথক কৰি পেলাই মই কওঁ, তেনেহ'লে দেখিম যে ন্যায়পালিকা আৰু সংবাদ মাধ্যম, এই ন্যায়পালিকা আৰু সংবাদ মাধ্যমৰ প্ৰতি আটাইতকৈ ভাবুকি নমাই আনিছে সংবাদ মাধ্যম আৰু ন্যায়পালিকাৰ ভিতৰৰ পৰা, কোনো বাহিৰৰ পৰা নহয়, ভিতৰৰ পৰা এই গোটেই দুয়োটা স্তম্ভৰ প্ৰতি ভাবুকি নমাই আনিছে। ইয়াত মই নিজে সংবাদ মাধ্যমৰ লগত জড়িত ব্যক্তি হিচাপে ক'বলৈ মই অকণো কুণ্ঠাবোধ নকৰোঁ বা মই অকণো লাজ নাপাওঁ।
কিছুমান অযোগ্য মানুহৰ দপদপনি হোৱাৰ কাৰণেই এতিয়া এটা সময়ত মানুহে আটাইতকৈ সন্মানৰ দৃষ্টিৰে চোৱা আৰু